বন্ধন গোটৰ 50,000 লৈ সন্ধানহীন মহিলা। দেৰগাঁও ৰিলছ বনাই ভাল পোৱা এগৰাকী বোৱাৰী। সন্ধানহীন বোৱাৰীগৰাকীৰ নাম সুমিত্ৰা গোৱালা। দেৰগাঁৱৰ এইগৰাকী বোৱাৰী বিগত প্ৰায় 10 দিন ধৰি হৈ আছে সন্ধানহীন। 10 দিনৰ পূৰ্বে বন্ধন গোটৰ পৰা পোৱা 50,000 টকা লৈ ঘৰৰ পৰা অন্তৰ্ধান হ'ল এইগৰাকী বোৱাৰী। বোৱাৰীগৰাকীৰ সংসাৰত আছিল এগৰাকী 3 বছৰীয়া কন্যা সন্তান আৰু স্বামী। ইতিমধ্যে দেৰগাঁও থানাত এজাহাৰ দিছে স্বামী অংকুৰ দাসে। ৰিলছ বনাই ভাল পোৱা সুমিত্ৰা সন্ধানহীন হোৱাত এতিয়া কণমানি কন্যা সন্তানটিক লৈ বিপদত পৰিছে স্বামী অংকুৰ দাস। আমাৰ ভাল পোৱা আমাৰ 2 বছৰমান হৈ গ'ল। 2 বছৰৰ পিছতে মই ছোৱালী লৈ আহিলোঁ। লৈ আহোঁতে আমাৰ বিয়া পতা আমাৰ 5 বছৰ গ'ল আৰু ধুনীয়া আমাৰ কইনা সন্তান এটাও হৈছে। এতিয়া মানে তাই গোটৰ পইচা পাইছিলোঁ, বন্ধন গোটৰ পইচা পাইছিলোঁ, তাই 50,000 টকা লৈ গুচি গ'ল। কেতিয়াৰ পৰা নিৰ্দেশ হৈছে? নিৰ্দেশ আজি এসপ্তাহমান হৈ গ'ল, এতিয়ালৈকে বিচাৰি পোৱা নাই। মানে তোমাৰ মিছেছৰ নাম কি? মিছেছৰ নামটো সুমিত্ৰা গোৱালা। এতিয়া তুমি কি বিচাৰিছা? বিচাৰিছোঁ এতিয়া তাই য'তেই আছে ঘূৰি আহিব লাগে। মোবাইল চলাই তাই ৰিলছ বনাই থাকে এনি টাইম, আৰু মোবাইল সুধিলে কেতিয়াবা খঙত কেতিয়াবা বিচনাতে থৈ গুচি যায়। মই কেতিয়াবা চাওঁ তাই ৰিলছ বনাই থাকে, পুৰা ৰিলছ বনাই। আইনৰ কাষ চাপিছোঁ। দেৰগাঁও থানাত এজাহাৰ দিলোঁ, আগতো এখন দিছিলোঁ, এতিয়াও এজাহাৰ এখন দি থোৱা আছে তাই নামত। আগতে কেলৈ দিছিলে? আগতে নিৰ্দেশ হোৱাব বুলি বিচাৰি একো বনাই